মই ৰেডি হৈ গ'লো দিছ মাই ফেভৰেট চশমা কৈ দে মই প্ৰপ'জ কৰি আছো আজি আমাৰ ৰিচেপশ্যন ব্ৰাইড নাই কেমেৰা কম নাপায় welcome back to my YouTube video. So বহু দিনৰ মূৰত এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন ঘৰতে আছিলোঁ এনেই আৰু বেকাৰ ভিডিঅ' দিয়া নাছিলোঁ। বাকী গৰম কেনেকুৱা পৰিছে বাপৰে বাপ মে' মাহত ইমান গৰম আৰু বাকীটো আছে জুন জুলাই আগষ্ট বাকী এতিয়া যাবলৈ ওলাইছোঁ এটা শ্বুটলৈ এটা সৰু সুৰা শ্বুট আৰু একো পেইড প্ৰমোশ্যন নহয় আৰু একো বেলেগ নাই জাষ্ট এটা মেকআপৰ শ্বুটলৈ যাব ওলাইছোঁ আৰু সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু ইমান দিন ভিডিঅ' দিয়া নাই সেইকাৰণে ভাবিলোঁ এটা ব্লগো হৈ যাব চ' এতিয়া বাছ গৈ থাকোঁ আৰু সকলোখিনি দেখাই থাকিম লাষ্টৰলৈকে চাব দেই ত' মই ৰেডি হৈ গ'লোঁ দিছ মাই ফেভৰেট চশমা বতৰটো আগৰ নিচিনা সেই বৰষুণ দিব নেকি মই ৰেডি হ'লোঁ এতিয়া যাওঁ আৰু গৈ পাই দেখাই আছোঁ ঠিক আছে চ' ফাইনেলি 3:30 আহি পালোঁ আৰু এই দুটা বান্দৰটোৰ লগত থাকে ইন এভৰি মমেণ্ট আৰু ইহঁতৰ মানে উৎপাত দেখিবই আৰু ভিডিঅ'ত আৰু আজিৰ শ্বুটত 3জনী ছোৱালী আছোঁ মানে মোৰ লগত আৰু 2জনী ছোৱালী বাই এইফালে মেকআপ অলৰেডি ষ্টাৰ্ট কৰি দিছে আমি গৈ পাই অলপ ফ্ৰেছ হৈ ভাত খাবলৈ বহিলোঁ মোৰ যদি কওঁ এতিয়া এক্স বুলি তেতিয়া কেনে লাগব আচলতে ইহঁতৰ টপিকবিলাক কিবা ইউজলেছ টাইপত কোনে একো বুজি নাপাব চ' এনেকৈ জমনি কৰি জোকাই থাকে মোক কি হ'ব আৰু এনেকুৱা ফ্ৰেণ্ডছ পাবলৈ আৰু নাই নহয় বাকী সিহঁতক বাদ দিয়ক মই ভাত পানী খাই উঠি কিনে বাক অলপ হেল্প কৰিব আহিলোঁ মানে ছোৱালীজনীক ৰেডি কৰিবৰ কাৰণে আৰু কইনচিডেঞ্চলি তাইও মোৰ কলেজৰে হ'ল মানে মোতকৈ ডাঙৰ আৰু ছিনিয়ৰ বহুত ভাল লাগিল তাইও কৈ আছে ক'ৰবাত দেখিছোঁ ময়ো ভাবিছোঁ ক'ত দেখিছোঁ তাৰপিছত লাষ্টত আমি গম পালোঁ ইজনে সিজনে যে আমি দুইজনে ৱেষ্ট গুৱাহাটীত পঢ়োঁ বাকী তাইক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই অলমষ্ট ৰেডি হৈ যা মোৰ কেমেৰাটো ধুনীয়া লাগি আছে मेरा मीकू वो आएगा कि नहीं आएगा पता नहीं কি মানে কাজা লাগিব হৈছে নেকি ফোনে ধুনীয়া লাগিছে কিন্তু তাইক হেৰি কেমেৰা মোৰ কেমেৰাটো ধুনীয়া লাগিছে অ' কেমেৰামেন চলো ঐ মডেলে নিজে উঠি আছে আহা আহা আমাৰ মডেল ৰেডি তাতে এজনী আছে তাৰপিছত মই আহা আহা তোমাৰ জৰুৰ দিব আহিব আৰু বেছি চলি আছে তোমাৰ কিয় আফ্ৰিকা নয়া বিজনেছ দেখা নাপায় এইবাৰ আফ্ৰিকা নয়া বিজনেছ আফ্ৰিদি अपना बिजनेस को वो करो प्रमोट करो লাগিলে ক'ব কৈ দে মই প্ৰমোচন কৰি আছো হয় নেকি আমাক যদি লাগে আমি বহুত কমতে কৰি দিম ফকটিয়া কৰি দিম যদি তাই চেনেলটো সাবস্ক্ৰাইব কৰি প্ৰথম দিনে শ্বুট কৰোঁতে কিমান যে হাহাকাৰ হৈছে ইজনে সিজনে চাই হাঁহিয়ে থাকোঁ ফাইনেলি কিবা কৰি শ্বুটটো কমপ্লিট হ'লে তাতে আৰু ইমান গৰম ভাগত ধৰিছে তাই হ'লনে কি নাটক কৰিছোঁ নে তাই ये बार रेडी हो गल इया गाइस তোমালোকৰ ভাগৰ লাগা নাই একদম লাগা নাই তোমাৰটো লাগিব ধুনীয়া লাগিছে তোমাৰ গধূলি জৰুৰ নাহিব আজি আমাৰ ৰিসেপশন ব্ৰাইড কেনেকুৱা অনুভৱ আপোনাৰ ধুনীয়া লাগছে ন তাইতকে বেছি ধুনীয়া লাগছে কাপোৰটো ধুনীয়া শ্বুট কৰিছে য়েছ আমাৰ মেকআপ আৰ্টিষ্ট ছোৱালীবিলাক এনে ধুনীয়াই ন সেইটোৱে কথা আদৰ্শ পৰা বুলি নহয়
য়েছ ধুনীয়া মেকআপটো ধুনীয়া হৈছে একদম ফ্ললেছ এতিয়া আৰু ফটোশ্বুট কৰা ফটোশ্বুট যোৱা ফটোশ্বুট কৰা চ' ফাইনেলি মোৰ টাৰ্ণ আহি গ'ল মই ধুনীয়াকৈ মেকআপ কৰিলোঁ আৰু মোৰ শ্বুটটো আউটডোৰ নহ'ল ইনডোৰ হ'ল বিকজ গধূলি হৈ গৈছিলে একচুৱেলি গধূলি নহয় ৰাতিয়ে হৈ গৈছিলে বাকী মোৰ মুখখন একদম ফ্ললেছ লাগি আছিলে ইমান ধুনীয়া লাগি আছিলে মোৰ হাতৰ স্কিনৰ লগত মিলা নাছিল বিকজ মোৰ টেনিং বহুত বাট তথাপিও বহুত ভাল লাগিছিল মেকআপটো চাই আৰু বাকী সেইজনীটো তাই বহি আছে বেচাৰি মোৰ কাৰণে ৱেইট কৰি আছে মানে ভাবিলোঁ আমি দুইজনে একেলগে মিলি ফটোশ্বুট উঠিম বাকী ৰেডি হৈ থকাৰ সময়ত বৰুৱা কেমেৰাটো ধৰিব দিলোঁ সি মানে নিজকে চাই আছে নে মোকে দেখাই আছে একো ধৰিব পৰা নাই বাকী আপোনালোকে জনাব মোক কেনেকুৱা লাগিছে লেফ্ট চাইডৰ মানুহজনী একো পিন্ধাই নাই দুদিনমান দেৰিকে ক'ব মানে কণ্টিনিউ চলি আছে যে দুদিনমান দেৰিকে ক'ব কণ্টিনিউ মেকআপ চলি আছে অলপ ভালে আছোঁ ইফালে কিবা ষ্টাইল কৰি আছে ইফালে টোপনি নহয় খালী আছে ইফালে আছে নমস্কাৰ ইফালে মোবাইলত কি চাই আছে ফোন নম্বৰ ঠিক আছে ই বোলে নাই মই আছোঁ দিদি পাইছোঁ মই আছোঁ বিজেপি ভোট দিও বিজেপি ভোট দিও তই নাই বোলো তোৰে 5 মিনিটমান তোৰে ভিডিঅ' কৰোঁ আও যোনে ক'ত দিল তাকে থাক হাজারটা কেনেকুৱা লাগিছে সাউথ ইণ্ডিয়ান নে বেংগলী এনেকুৱাই হ'ব এতিয়া ফটো উঠিম আৰু ফটো দি ঘৰ যাম কেইটা বাজিল 8টা বাজিল ন আপুনি ওলাওক যাওক এয়া ছেটআপ কৰিছে ফটো উঠাৰ কাৰণে এনার্জি লস ভিডিও বহুত ভাল লাগিছে কিন্তু তো দুর্গা পূজাতে ইউজ কৰিব পাৰিবি বহুত ভাল লাগিছে আমি ফটো উঠিম কিয় কি মানে কালি মূৰ্তি কি মই ৰঙাটো দি দিয়া আহা উঠা চুৰু কৰো ধুনীয়া লাগছে এতিয়াও ভাল লাগছে ভালেই মই অহংকাৰ নাই
চ' মোৰ শ্বুটটো হৈ গ'ল এফালে বায়ে কিবা কিবি শ্বুট লৈ আছে মেকআপৰ তেনেকুৱা আৰু আমাৰ এই বৰুৱা চাহ দোকানে দেখিছেনে নাই কেনেকৈ বাকী ইফালে শ্বুটটো হ'ল লাষ্টত ইমান দৌৰাদৌৰি হৈ গ'ল লাষ্টত একো ভিডিঅ' ল'ব নাপালোঁ এইটোৱে লাষ্ট ক্লিপ আছিলে বাকী জনাবলৈ নাপাহৰিব যে মোৰ মেকআপটো কেনেকুৱা লাগিছে আৰু বাক বুক কৰিব পাৰি আপোনালোকৰ বেষ্ট দিনবিলাক আৰু বেষ্ট কৰি তুলিবৰ কাৰণে বায়ে বহুত ফ্ৰেণ্ডলি হয় বহুত ধুনীয়া মেকআপ কৰে আপোনাক যেনেকুৱা মেকআপ তেনেকুৱা কৰি দিব সেই দুপৰীয়া ভাত খাই একো খোৱা নাছিলোঁ সেইকাৰণে বহুত ভোক লাগিল সেইকাৰণে ম'ম' খালোঁ ৰাস্তাত ৰখি কিনে তাতে আৰু বৰষুণো দি আছিলে চ' বাকী ঘৰত যাই মই ভিডিঅ'টো এণ্ড কৰি আছোঁ চ' ফাইনেলি ঘৰ আহি পালোঁ তাতে ভিডিঅ' নকৰিলোঁ বহুত জল্দি ওলাইছোঁ কাৰণ অলপ চলপ বৰষুণো পৰিছে বৰষুণো ক'ৰবাত চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব চ' আজিলৈ ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিম বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'